কেলা ভিডিঅ' এণ্টাৰটো দিয়াই নাই। হেল্ল' নমস্কাৰ, কেনে আছে? কি হ'ব আপোনালোকৰ সকলোৰে ভাল? আই হোপ আপোনালোকৰ সকলোৰে ভাল। যদিও যা বেয়া চলিছে, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আপোনালোকৰ সকলোৰে ভালে আছিলে। তো ভিডিঅ'টো দেখিলেই এণ্টৰটো আপোনালোকে গম পাইছে কেনেকৈ মানে ইয়াৰ মানে হাঁহিতে জিলিকি আছে। তো মানে ইহঁতৰ কিবা কিবি জ্বলি আছে। চ' মানে ইহঁতৰ যি জ্বলে জ্বলি থাকক, কিন্তু ইহঁতৰ পকৰটো জ্বলাবলৈ কিন্তু মই সম্পূৰ্ণ আছোঁ। তোমালোকৰ ছাপোৰ্ট আছে আৰু কমেণ্ট কৰিছা, ভাল লাগিছে মোৰ। এতিয়া মানে আৰু মই এতিয়া ৰোজ দিম, মজা ৰোজ পাই থাকিবা তোমালোকে। চ' মানে তোমালোকে একদম চিন্তা নকৰিবা, তোমালোকৰ কাৰণে সদায় বিৰাজ ভাই জিন্দা আছে। চ' মানে ব'লা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু সিহঁতৰ পকৰটো অকণমান জ্বলাই কিনে ফালি দিওঁ। A few moments later. তোমাক ন মোৰ কোমল কৰি উঠিলে বনৰী বুলি ক'বহে মন গৈছে। A few moments later. বেয়া গোন্ধাইছে অ'। কি গোন্ধাইছে বা? আমাৰ বাইদেউ হেৰৌ সেইখন বন্ধ কওকচোন, বৰ লেতেৰা গোন্ধাইছে। কিন্তু অডিয়েঞ্চে গোন্ধ পাই গৈছে দেই। বন্ধ কওক। ৰাম বৰ লেতেৰাই গোন্ধাইছে। গোন্ধ পাইছা নাই অ' গাইজ? মোৰ কিন্তু বৰ বেয়া গোন্ধ মাৰিছে। যি কি হওক নহওক, কিন্তু একদম পুৰা লেতেৰা মাৰিছে গোন্ধটো। তো বাইদেউ নেক্সট টাইম ভিডিঅ' বনোৱাৰ আগত আপুনি কাটি ল'ব মানে ঘাঁহখিনি। A few moments later. মাইনা কোমল পাকাই যাচোন, তাক অকণমান টান কৰি থৈ আগে। A few moments later. এইবিলাক প্ৰতিভাৰ কাৰণে মানে আমাৰ অসমখন বহুত ওপৰলৈ গ্ৰ' হৈ কিনে গৈ আছে। চ' মানে আমাৰ অসমখন মানে ইমান ধুনীয়া, অসমখনত ইমান ধুনীয়া অসমীয়া গানত অসমীয়া মানে মাজৰ ৰিমিক্স দিয়া আছে। চ' মানে আৰু কিহৰ ডান্সাৰ প্ৰয়োজন? ইমান ধুনীয়া ডান্সাৰ আছেচোন। ডান্সাৰৰ ড্ৰেছযোৰ কিজান এহেঁতৰ আগত ফেইলে কৰিব। চ' মানে আমাৰ মানে আপোনালোকৰ ঘৰত যদি বিয়া চিয়া পাতে, চ' এহেঁতক মাতিব পাৰে, ধুনীয়াকৈ নিমন্ত্ৰণখন দি দিব। এহেঁতি গৈ কিনে মানে আপোনালোকৰ ঘৰত যদি এহেঁতৰ যদি কাপোৰো নাই, চ' মানে এহেঁতি নিজে নিজৰ ভাগে বনাই ল'ব। কোনোবাই ঘাঁহ ল'ব আছে, কোনোবাই বোলে চিমেণ্টৰ বস্তা দিব আছে, আপোনালোকৰ চিমেণ্টৰ বস্তা দি দিয়ক না, পিন্ধি কিনে নাচি দিব। আৰু কোনোবাই যদি বোলে আপোনালোকৰ ঘৰত বোলে কাপোৰ চাপোৰ মানে সিহঁতৰ ঘৰত যদি কাপোৰ চাপোৰ নাথাকে, চ' মানে সিহঁতি আপুনি যদি চাদৰ এখনো দি দিয়ে, সিহঁতি ধুনীয়াকৈ মেৰিয়াই লৈ কিনে বাইদেউৰ নিচিনা নাচি দিব। চ' বাইদেউ নমস্কাৰ, আপুনি যে মোক একদম খৰচৰ পৰা পূৰা বচাই দিলে, সেইকাৰণে একদম নমস্কাৰ দেই। পূৰা কিন্তু একদম দিছোঁ।